সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। পৰিমেয় সংখ্যা চেপ্টাৰটোৰ এইটো 2 নম্বৰ পাৰ্ট। 1 নম্বৰ পাৰ্টত আমি অনুশীলনী 1.1ৰ 1 নম্বৰৰ প্ৰশ্নকেইটা কৰিছিলোঁ। এইটো ভিডিঅ'ত আমি অনুশীলনীটোৰ বাকী থকা প্ৰশ্নকেইটা কৰিবলৈ চেষ্টা কৰিম। So without wasting any more time, let's start the video. So অনুশীলনী 1.1ৰ 2 নম্বৰত আমাক দিছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখিব দিছে। এইটো কৰাৰ আগতে আমি বুজি ল'ব লাগিব যে যোগাত্মক বিপৰীত আচলতে হয় কি। সো অনুশীলনী 1.1ৰ 2 নম্বৰটো আজি 2 নম্বৰত আমাক দিছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা। এইটো কৰাৰ আগতে আমি বুজিব লাগিব যে যোগাত্মক বিপৰীত সো অনুশীলনী 1.1ৰ 2 নম্বৰটো আজি ইয়াতে দি আছে যে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা। গতিকে এইটো কৰাৰ আগতে আমি বুজিব লাগিব যে যোগাত্মক বিপৰীত সংখ্যা মানে কি। গতিকে যিকোনো এটা সংখ্যাৰ সেইটো ধৰা হওক 1 বুলি মই ধৰি ল'লোঁ, এই সংখ্যাটোৰ আমি যদি যোগাত্মক বিপৰীত সংখ্যাটো উলিয়াব লাগে, সেইটো মানে হৈছে যে এই সংখ্যাটোক আমি যিটো সংখ্যাৰ লগত এই সংখ্যাটোক আমি যোগ কৰিম, সেই যোগ কৰাৰ পিছত তাৰ মানটো 0 ওলাব লাগিব। মানে 1ৰ লগত আমি কি যোগ কৰিলে তাৰ মান 0 ওলাব। 1ৰ লগত যদি আমি -1 যোগ কৰি দিওঁ, তেতিয়া 1 - 1 0 ওলাই যাব। গতিকে চিম্পলি সেইটো যোগাত্মক বিপৰীত মানে সংখ্যাটো আৰু তাৰ যোগাত্মক বিপৰীতটো যদি আমি যোগ কৰোঁ তেন্তে তাৰ মান কিমান ওলায়? 0 ওলায়। সো সেইটো চিম্পলি গতিকে 1ৰ যোগাত্মক বিপৰীত হ'ব -1। তেনেদৰে গুণাত্মক বিপৰীত বুলিও এটা আছে, সেইটো আমি বুজিব লাগিব। গুণাত্মক বিপৰীতটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? ধৰা হ'ল যিকোনো এটা সংখ্যা যেনে আকৌ 1 বুলি ধৰি লৈছোঁ। 1ৰ গুণাত্মক বিপৰীত মানে কি? ইয়াৰ গুণাত্মক বিপৰীতটোৰ লগত আমি যদি ইয়াক পূৰণ কৰি দিওঁ, এবাৰ গুণাত্মক বিপৰীত গতিকে আমি পূৰণ কৰিব লাগিব, তেতিয়া তাৰ মানটো কি ওলাব লাগিব? 1 ওলাব লাগিব। 0 নহয়, এবাৰ 1 ওলাব লাগিব। গতিকে 1ৰ লগত কি পূৰণ কৰিলে আমি 1 পাম? ইয়েছ, 1ৰ লগত আমি 1 পূৰণ কৰিলে 1 পাম। গতিকে 1ৰ গুণাত্মক বিপৰীত 1 হ'ব। কিন্তু 1ৰ জেগাত যদি আমি বেলেগ এটা চাওঁ, এবাৰ এক্সাম্পল যেনে 2 চালোঁ, এইটোৰ গুণাত্মক বিপৰীত কিমান হ'ব? 2ৰ লগত আমি চিম্পলি আমি কি কৰিব লাগিব? গুণাত্মক বিপৰীত সংখ্যাটো উলিওৱাৰ বাবে এইটো 2 ইয়াৰ তলত এটা সদায় 1 থাকে। সো আমি কি কৰিব লাগিব? হৰটো লবৰ জেগাত লৈ আহিম আৰু লবটো হৰৰ জেগাত লৈ যাম। তেতিয়া কি হ'ব? এইটো 1/2 হৈ যাব। এতিয়া 2ৰ লগত যদি আমি 1/2 পূৰণ কৰোঁ, এই দুটা কাটা গৈ এইটোৰ মান 1 হ'ব। সো 2ৰ গুণাত্মক বিপৰীত হ'ব কিমান? 1/2। গতিকে তেনেদৰে যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত সংখ্যাবোৰ উলিওৱা হয়। এতিয়া আমি চাওঁ 2 নম্বৰৰ 1 নম্বৰটো দিয়া আছে আমাক -7/9। এইটোৰ যোগাত্মক বিপৰীত সংখ্যাটো উলিয়াবলৈ দিছে। গতিকে -7/9ৰ যোগাত্মক বিপৰীত কিমান হ'ব? এইমাত্ৰ আমি পালোঁ। চিম্পলি আমি কি কৰিম? মাইনাছ চিনডাল উঠাই দিম। তেতিয়া কি হ'ব? এই দুটা যোগ কৰিলে তাৰ মান 0 ওলাই যাব। গতিকে এইটো 7/9 হৈ যাব। তেনেদৰে 3টোত আমি কি কৰিম? মাইনাছ চিন এডাল দি দিম, -3। চিম্পল। যদি প্লাছ আছে সেইটো মাইনাছ কৰি দিম, মাইনাছ আছে যদি প্লাছ কৰি দিম। এইটো হৈ যাব যোগাত্মক বিপৰীত। এইটোত কি আছে? -2 আছে, -2/8 সমান। এইটো মানে আমি চিম্প্লিফাই কৰি ল'ব পাৰোঁ কাটাকাটি কৰি। 1/4 হ'ব। গতিকে -1/4 মাইনাছডাল উঠাই দিম, 1/4 হৈ যাব এইটোৰ যোগাত্মক বিপৰীত। তেনেদৰে 4 নম্বৰটো মাইনাছডাল আমি উঠাই দিম, 19/7 আৰু এইটো -a/c আছে, মাইনাছডাল উঠাই দিম, a/c। তেনেদৰে 3 নম্বৰটো আমাক দিছে। 3 নম্বৰটো যোগাত্মক বিপৰীত লিখিবলৈ দিছে। -20/11ৰ যোগাত্মক বিপৰীত কিমান হ'ব? এইটো বহুত চিম্পল হয়। 20/11 হ'ব আৰু এইটোৰ কিমান হ'ব? মাইনাছ চিন এডাল দি দিম আমি আগত, -5/6। সো 4 নম্বৰত আমাক দিছে এইবাৰ গুণাত্মক বিপৰীত উলিয়াবলৈ দিছে। গুণাত্মক বিপৰীত -13 প্ৰথমটো। -13ৰ গুণাত্মক বিপৰীত কিমান হ'ব? এইটো আমি লিখিম। ইয়াতে আমি মাইনাছ বা প্লাছটো নাচাওঁ। মাইনাছ বা প্লাছটো আমি ইয়াতে তেনেকৈ থৈ দিম যি আছে। আমি কি কৰিম? ইয়াৰে যিটো হৰ আছে এইটো ওপৰত লৈ যাম আৰু লবটো তলত লৈ আহিম। মানে কি হ'ব? এইটো 1/13, কিন্তু মাইনাছডাল থাকিব আগত। মাইনাছডাল আমি চেঞ্জ নকৰোঁ। সো এনেকৈ এইটো অলপমান চিম্প্লিফাই কৰিব পৰা যাব। যেনে 4 × 2 = 8। এই দুটা পূৰণ কৰিলে কি হ'ব? মাইনাছে মাইনাছে প্লাছ হৈ যাব। 4 × 2 = 8 হ'ব আৰু 7 × 9 = 63।
সো এইটোৰ সমাধান কৰোঁতে এইটো ওলাইছে, কিন্তু এইটোৰ কি বৰ্তমান কি গুণাত্মক বিপৰীত হৈ আছে নেকি? নাই। গতিকে আমি গুণাত্মক বিপৰীতৰ কাৰণে কি কৰিব লাগিব? হৰটো লবত লৈ যাব লাগিব আৰু লবটো হৰৰ স্থানত আনিব লাগিব। এইটো তেনেদৰে এইটো আমি কৰি দিওঁ। 2 আৰু 2 2 দুগুণ -4/5, এইটো চেঞ্জ কৰি দিলে হ'ব 5/4, চিনডাল মাইনাছ চিনডাল আগত দি দিম। -1ৰ কিমান হ'ব গুণাত্মক বিপৰীত? -1ৰ গুণাত্মক বিপৰীত হ'ব, ইয়াৰ তলত এটা 1 আছে, গতিকে আমি যদি এইটো ওপৰতো নিওঁ তেতিয়াহ'লে আল্টিমেটলি আমাৰ এনচাৰ -1 আহিব। গতিকে -1ৰ বা 1ৰ গুণাত্মক বিপৰীত 1 বা -1 হয়, এইটো চেম টু চেম থাকিব। 4 নম্বৰকেইটা আমাৰ হ'ল নে? আৰু এটা আছে 5 নম্বৰ, এইটো টুৱাইচ এন বাই 5, এইটো আমি চেঞ্জ কৰি দিম 5/2 হৈ যাব। এবাৰ আমি পালোঁ 5 নম্বৰ। এইটোত কৈছে যে -1 সমস্ত 3/2 গুণাত্মক বিপৰীত 3/5 হয়নে নহয় সুধিছে। গতিকে এইটো প্ৰথম এইটো মিশ্ৰ ভগ্নাংশত আছে, গতিকে আমি কি কৰিব লাগে আমি জানো অলৰেডি। 3 × 3 এইটোৰ লগত এইটো পূৰণ কৰিম আৰু এইটো যোগ কৰিম। 3 × 3 যোগ 2 5, 5/3 মাইনাছ চিনডাল থাকিব বাৰু আগত। গতিকে এইটোৰ গুণাত্মক বিপৰীত 5/3 বুলি কৈছে, গতিকে আমাৰ এইটো কৰোঁতে কিমান ওলাইছে? -5/3। তেওঁলোকে কি কৈছে যে এইটো 5/3, এইটো গুণাত্মক বিপৰীত হ'ব নেকি? কাৰণ ইয়াৰে কি লব আৰু হৰ চেম টু চেম আছে, গতিকে এইটো 5/3 গুণাত্মক বিপৰীত নহয়, গতিকে এনচাৰত কি হ'ব? নহয়। 6 নম্বৰটো 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি সুধিছে। 1ৰ গুণাত্মক বিপৰীত যদি আমি চাওঁ, 1ৰ তলত এটা 1 থাকে, গতিকে 1ৰ গুণাত্মক বিপৰীত 1 হ'ব। যোগাত্মক বিপৰীত কি হ'ব? 1ৰ যোগাত্মক বিপৰীত চিম্পলি আমি মাইনাছ চিন এডাল দি দিম আগত, এতিয়া -1 হ'ব 1ৰ যোগাত্মক বিপৰীত। নেক্সট 7 নম্বৰ, -4/9 আৰু 11/16 গুণাত্মক বিপৰীত সংখ্যা এটা লিখিব দিছে। এইটোৰ গুণাত্মক বিপৰীত কি হ'ব? 9/4, মাইনাছডাল থাকিব আগত, -9/4। এইটো আমি উল্টা পুল্টা কৰি দিম 16/11। এটা সহজ অংক, খুবেই বেছি মাথা মাৰিব লগা নাই। 8 নম্বৰত এটা কৈছে প্ৰতিক্ৰম লিখিব দিছে সংখ্যাকেইটাৰ। আমি প্ৰতিক্ৰমটোতো আমি অলৰেডি ক্লাছ 7ত পাই আহিছোঁ। এইটোৰ প্ৰতিক্ৰম কি হ'ব? হৰটো লবত লৈ যাম, লবটো হৰত লৈ আহিম, আৰু এইটো মাইনাছ চিনডাল থাকিব আগত, 12/5। 9 নম্বৰটো সুধিছে আমাক প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি? প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি হ'ব? যদি আমি চাওঁ যেনে 1, 1ৰ প্ৰতিক্ৰম কি হ'ব? 1ৰ প্ৰতিক্ৰম 1 হ'ব, গতিকে এওঁলোকে ইয়াতে সুধিছে যে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা। 1টো হ'ব প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা। আৰু এটা আছে, আৰু এটা কি হ'ব? -1 হ'ব। এইটোৰ প্ৰতিক্ৰম কি হ'ব? একেই হ'ব, -1 হ'ব। গতিকে 1 and -1 হ'ব আমাৰ প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা, কিন্তু 2 নহয়। 2 বা -2 কিয় নহয়? যদি আমি 2 লিখি দিওঁ, 2ৰ তলত এটা 1 থাকিব, এইটো যদি উল্টা কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব? হাফ হ'ব। এতিয়া 2ৰ প্ৰতিক্ৰম হাফ, এইটো একে নহয় এই দুটা। চ' 1 আৰু -1 এনচাৰ হ'ব। তাৰপিছত কেই নম্বৰটো আমি পালোঁ? 10 নম্বৰটো পালোঁ। 10 নম্বৰটো দিয়া আছে -25/26, এইটো পূৰণ কৰিবলৈ দিছে 5/13 প্ৰতিক্ৰমেৰে। গতিকে সেইটো কৰাৰ আগতে আমি কি 5/13 প্ৰতিক্ৰম আমি জানিব লাগিব। 5/13 প্ৰতিক্ৰম কিমান হ'ব? তুমি লিখি লৈছোঁ -25/26 পূৰণ এইটো প্ৰতিক্ৰম হ'ব 13টো ওপৰত লৈ যাওঁ, 5টো তলতে আহোঁ, এইটো হ'ব। এতিয়া কি হ'ব? এইখিনি কাটা কাটি যাব, 5 × 25 5 বাৰ, আৰু এইটো 26 আছে, 13 দি 26 দুবাৰ। এতিয়া এনচাৰটো হৈ যাব আমাৰ -5/2। 11 কেইটা দিছে, কি বিধি প্ৰয়োগ হৈছে লিখা। এতিয়া এই সমীকৰণ কেইটাত বিধি কি কি প্ৰয়োগ হৈছে, সমীকৰণ নহয় কেইটা বাৰু, ভগ্নাংশ কেইটাত কি কি বিধি প্ৰয়োগ হৈছে ক'বলৈ দিছে। আমি যি আগতে পঢ়ি আহিছিলোঁ ক্ৰম বিনিময় বিধি বা বিতৰণ বিধি, তাৰে কোনটো বিধি ব্যৱহাৰ হৈছে? প্ৰথমটোত যদি আমি চাওঁ,
ইয়াতে একে একে আছে -3/5 এইফালেও আছে -3/5 ইয়াতো -2/7 ইয়াতো -2/7 জাস্ট কি হৈছে ইয়াতে ক্ৰম দুটা চেঞ্জ হৈ আছে এইটো ইয়াতে পিছত আছে ইয়াতে প্ৰথমতেই আছে এইটো ইয়াতে আগত আছে এইটো দ্বিতীয় স্থানত আছে সো এইটো কি হ'ব আনসাৰ এইটো আছে ক্ৰম বিনিময় বিধি এইটো কি হ'ব সেকেন্ডটো এইটোটো কি হৈছে 0 পিছত আছে ইয়াতে আৰু এইটো মাজত দি দিছে মানটো এইটো চাইবলে কনফিউজ হ'ব নালাগে ইয়াতে চা ইয়াতে চোৱা -4/5 প্লাস 0 আৰু ইয়াতে যদি আমি চাওঁ 0 প্লাস -4/5 এই 0 আৰু -4/5 ৰ স্থান দুটা বেলেগ বেলেগ হৈ আছে আৰু এই দুটা সমাধান কৰিলে কিমান ওলাব -4/5 মানে এইটোৰ মান আৰু এইটোৰ মান সমান কেৱল ইয়াতে কি হৈ আছে ক্ৰম দুটা বেলেগ বেলেগ হৈ আছে সো এইটো কি হ'ব ক্ৰম বিনিময় বিধিয়ে হ'ব ক্ৰম বিনিময় বিধি নেক্সট আছে আমাৰ 2/9 * 1 সমান 1 * 2/9 এইটোতো আমি দেখিয়ে গম পাইছোঁ ডাইৰেক্ট এইটো কি হ'ব ক্ৰম বিনিময় বিধি হ'ব ইয়াতে জাস্ট স্থান কেইটা চেঞ্জ হৈ আছে এইটাৰ মান হ'ব 2/9 সো এইটো হ'ব ক্ৰম বিনিময় বিধি গতিকে এইকেইটা আছিল আজি 1.1 ৰ 11 লৈকে আমি কৰিলোঁ 12 ৰ পৰা আমি বেছি অংক নাই আৰু 1.1 ৰ এইকেইটা আমি নেক্সট ভিডিঅ'টোত কৰি দিম সো আজিৰ কাৰণে ইয়াতেই থাকক থ্যাংক ইউ ফৰ ৱাচিং